বুধেশ্বৰ আৰু এবাৰ ভাবিছা পগলা হ'লে কি হ'বনো গোটেই যে সম্পত্তিৰ মালিক হবি তই মাথাটোত কিবা আছেনে নাই বাৰু সেই পাগলজনীক বাৰু তই ডিঙিত ওলাব বিচাৰিছ যে কিয় সেইজনীক আনিলে কি অৱস্থা হ'ব তই জানা নাই গোটেই খোৱা মানুহৰ আগত যে মোৰ ডিঙিত কেনেকৈ ধৰিছিলে ৰাতি শুই থাকোঁতে মাৰি পেলাব বাপেকে গমেই নাপাবি তই এই তই বুজি পোৱা নাই বুধেশ্বৰ চা বিয়াখন পাতি দি তাই আহিলে তাইক যেনে তেনে কিবা এটা কৰি ৰাখিম আকৌ আমাক কেৱল সম্পত্তিহে লাগে গোটেই সম্পত্তি খোপা হাত কৰি লোৱাৰ পিছত তাইক উলিয়াই দিম ঘৰৰ পৰা এই তই যিমান গাল ভাবিছ এইবোৰ ভাতৰ লগত পাতি খোৱা কথা নেকি তাইক উলিয়াই দিয়াটো সম্ভৱ নহয় বুজিছনে নহ'লে আৰু এটা উপায় আছে তাইক মেণ্টেল হস্পিটেলত আমি থৈ আহিমগৈ সম্পত্তিবোৰ লোৱাৰ পিছত তই আৰু মই বহি খাম আৰু পিছত বেলেগ বিয়া পাতিম নালাগে তই ইয়াৰ পৰা যাচোন তই যা মই নোৱাৰোঁ সেইজনী বিয়া পাতিবলৈ নালাগে মোক সম্পত্তি পিছত ফচি মৰিব লাগিব যাবি তই জেললৈ ভালৰ কাৰণে কিবা এটা ক'লে মাৰৰ কথা নুশুন তই মা তয়ো জেললৈ যাবি ময়ো জেললৈ যাম পিছত এই সম্পত্তিবোৰ লৈ কি কৰিবি গোটেই জীৱনটো যদি জেলত থাকিবলগীয়া হয় তাতকৈ ভাল দেখোন আমি এনেকৈয়ে সুখে থাকিব পাৰিম মই কিবা এটা কাম কৰিয়ে আছোঁ ভাল কোনোবা এজনী চাম আকৌ এই সম্পত্তিৰ লোভত এইবোৰ কেতিয়াও মই নকৰোঁ দেই মা তই মোক এইবোৰ বুদ্ধি দিব নালাগে মই জানো কি কৰিব লাগে হ'ব দে তোৰ মৰ্জি যি কয় কৰি থাক কি গতি হ'ব বুধেশ্বৰ তাৰপিছত বাবুৱে মোক কথাবোৰ ক'লে মই মানে পাগল হৈ গৈছোঁ শুনি মই তোমাক কোৱা নাছিলোঁ জানো এনেকুৱা পাগল মানে মহা পাগল জানো পাই কেনেকৈ ভাবিলে মাক দেউতাকে সেইজনী ছোৱালীক আকৌ বিয়া দিম বুলি নিজেই দেখোন চম্ভালিব নোৱাৰে এই সম্পত্তিৰ ৰূপ দেখুৱাইছে আকৌ পটেশ্বৰে মোক কৈছে নহয় যি লাগে তাকেই দিব যি বিচাৰে তাকেই দিব বোলে গোটেই সম্পত্তি বুধেশ্বৰ নামত কৰি দিব মই বোলো সম্পত্তি লৈনো কি হ'ব নহয়নো কাৰ হ'ব পেটুলি কোৱাচোন ইমান কলা ধন গোটেই সিহঁতৰ কলা ধনেৰে ভৰ্তি মই পটেশ্বৰক ডাইৰেক্ট কৈয়ে দিছোঁ এইবিলাকত বোলো ভুল যাবলৈ নিদিবি বুধেশ্বৰকো কবি এইবোৰ এবাৰ যদি ডিঙিত লাগে নহয় গোটেই জীৱনটোৰ কাৰণে বোলে কান্দিম মৰিবি আকৌ এৰিব নোৱাৰিবি ক'ত বেজৰ কথা কৈছিলে বোলে মই কৈছোঁ এইবোৰ একো হাত চাত নিদিবি পাই ডাইৰেক্ট না বুলিয়ে কৈ দে আৰু ছোৱালীজনীৰ মানসিক অৱস্থা এনেকুৱা নহয় জানি বুজি আৰু মাক দেউতাকে এনেকুৱা কৰাও উচিত নহয় পাই ন পেটুলি কোৱাচোন তুমিয়ে কোৱা ইমান সা সম্পত্তি থকাৰ পিছত ছোৱালীজনীক ৰাখিব নোৱাৰিবনি বাৰু খুৱাব নোৱাৰিবনে এটা কথা মই যিমান দূৰলৈকে বুজিছোঁ সিহঁতে নিজৰ গাৰ পৰা জামেলা আঁতৰাব বিচাৰিছে সেইকাৰণে বুধেশ্বৰক ইমান জোৰ কৰিছে নহ'লে ইমান জোৰ কৰাৰ কোনো কথা নাই নহয় বেলেগ ল'ৰাটো পালে হয় বিচাৰিব পাৰিলে হয় কিন্তু বুধেশ্বৰৰ হাতে ভৰিয়ে ধৰাৰ কোনো প্ৰশ্ন নাই ঐ পটেশ্বৰ ৱা দেখিছা কাণ কলাটো নুফুটেই নহয় ঐ পটেশ্বৰ ক চিঞৰিছা কেলৈ ইমান মুতিব শান্তি নিদিওঁ হেৰ ইমান চিঞৰিব লাগেনে মই কেনেকৈ জানিমনো তই মুতি আছা বুলি ঐ সেইবোৰ বাদ দে সেই বুধেশ্বৰ ছোৱালী ঠিক হ'ল নি যি অৱস্থা হ'ল কালি সেইজনীকতো কোনে বিয়া পাতিব আৰু পাই কেলে পচন্দ নহ'ল নেকি বুধেশ্বৰ নে দেখিবলৈ বেয়া আছিলে ছোৱালীজনী এই ধুনীয়া মানে পৰি আছিলে পৰি কিন্তু হ'লে কি হ'ব ব্ৰেইনৰ তাৰ গোটেইকেইডালেই ঢিলা এইটো যে ভালকৈ ক আকৌ মানে কেছটো কি হ'লনো এই কিনো ক'ম আৰু মেণ্টেল আছিলে কেৱল চকলেট খাম এইটো খাম সেইটো খাম এইটো নানিলি কেলে এবাৰ কান্দি দিয়ে এবাৰ হাঁহি দিয়ে কিবা ধৰিবই নোৱাৰো তয়ো প্ৰথমতে বুজি পোৱা নাছিলোঁ ভাবিছোঁ চকলেট খাম আমাৰ কাৰণে চকলেট কেলৈ নানিলি সেই বুলি ক'লে আমি আকৌ ভাবিছোঁ ভাল পাই চাগে চকলেট খাই তাৰপিছত বুধেশ্বৰ ডিঙিত যিটো টান মাৰি ধৰিলে আমিতো ভয় খাই গ'লোঁ আৰু পলালোঁ তাৰপিছত তাৰমানে ছোৱালীজনী পাগল বুধেশ্বৰকো আক্ৰমণ কৰিছে মই আকৌ ভাবিছোঁ কালি চাগে বিয়া ফিক্স কৰিয়ে আহিছোঁ আৰু সেইকাৰণে চাগে মোক খবৰ নিদিলি দেৰি হ'ল বুলি টমাটাৰ বড়ে মজেদাৰ অ' টমাটাৰ বড়ে মজেদাৰ অ' টমাটাৰ বড়ে মজেদাৰ টমাটাৰ বড়ে মজেদাৰ অ' টপা পিতেক ঐ কালি কইনা ঠিক কৰি আহিলি যেন পাওঁ এই যিহে কইনা পলালো নহয় আমি মানে মই বুজি পোৱা নাই কিহৰ পৰা পলালি ভাল ব্যৱহাৰ নকৰিলে নেকি নে ছোৱালী দেখিয়ে পলালি এই কইনা তাৰবোৰ গোটেই গাঁও চিঙা ঐ বাবু ভালদৰে কচোন কি হ'ল এবাৰ তই কৈছ পলালি এবাৰ ক তাই চিগা কিবা মই ধৰিবই পৰা নাই অ' বাঘেশ্বৰী কইনাজনী মেণ্টেল আমি যিটো ভয় খালোঁ বুধেশ্বৰ দাদা ডিঙিতে ধৰিছিলে খামুচি মাৰি হয় নি আকৌ শুনিছিলোঁ দেখোন বৰ ধুনীয়া বোলে একদম পৰি নিচিনা
বাকেছে বমা ধুনীয়া হ'লে কি হ'ব গুণিয়া এবাৰ হাঁহে এবাৰ কান্দে এবাৰ চকলেট খাম বুলি কয় এবাৰ এইটো খাম বুলি কয় সেইফালৰ ৰাস্তাবোৰ ভাল নহয় বৰ সেইকাৰণে মোৰ টেনশ্যন লাগে আপুনি নগ'লেও ভাল আছিলে কেলেনো যাব লাগে আৰু মিটিংখন দিয়া সময় চোৱাচোন ইমান দেৰিকৈ কেলে দিব লাগে বাৰু তুমি কি চিন্তা কৰিব লাগে পেটুলি মই গাড়ীৰ ভিতৰতে আছোঁ চিন্তা নকৰিবা যদি বেছি দেৰি হয় তেনেহ'লে তুমি আৰু বাবুৱে খাই শুই যাবা মোৰ 4 ঘণ্টা লাগিব এনেও গৈ পাওঁতে কিবা এটা অজুহাত দেখাব লাগিছিলে আপুনি জানেই দেখোন সেইফালে ৰাস্তা বৰ বেছি ভাল নহয় মোৰ সেইকাৰণে চিন্তা লাগে বৰ বেছিকৈ তুমি বেছি চিন্তা কৰিছা পেটুলি এখন মিটিঙত নগ'লে নহয় কাৰণে গৈছোঁ মই একো চিন্তা কৰিবলৈ নালাগে বাবু আৰু তুমি খাই শুই যাবাচোন মই এনেও গৈ পামেই হ'ব দিয়ক ভালকৈ আহিব আগফালৰ গেটতো তলা লগাই থৈছিলোঁ খুলিব লাগিব আপুনি ফোন এটা মাৰি দিব আহি পালে হ'ব দিয়া পেটুলি ভাত চাত বনালানে তুমি অঁ বনালোঁ আমি খাম বাৰু আপুনি কিন্তু হোটেলতে কিবা এটা খাই আহিব হোটেলত খাব নালাগে আৰু মই মিটিঙতে খাই আহিছোঁ তাতে ভাত মাংস চব দিছেই তোমালোকে কেৱল খাই শুই যাবা মই ফোন মাৰিমেই নহয় গৈ পালে হ'ব দিয়া ৰাখিছোঁ এতিয়া তাৰপিছত মোকো ভূতে চুইছিলে নেকি তোমাৰ মাৰ গাতহে লাগিছিলে তোমাৰ গাত লগা নাই নহয় তোমাক একো কৰা নাই সেইকাৰণেহে মায়ে ভয় কৰে হস্পিটেলত থাকিবলৈ বৰমা যে সেইদিনা বেমাৰ হৈছিলে মায়ে সেইকাৰণে হস্পিটেললৈ নগ'লে থাকিবলৈ অ' হয় পাপা মোৰ মাৰ গাতো লাগিছিলে নেকি বাৰু ভূত নাই লগা দালিমগুটি সৰু মাৰ গাতহে লাগিছিলে মানে ইমানেই বেয়াকৈ লাগিছিলে আৰু জঁপিয়াই তাত নাপায় নহয় গোটেই হস্পিটেলখন যে ৰাতি 1টা বজাত ঘূৰিছে জানানে মই হাতে ভৰিয়ে ধৰি ৰখাব পৰা নাই চুচৰাই লৈ গৈছে মোক তেনেহ'লে তাৰপিছত মাৰ গাৰ পৰা ভূতটোনো কেনেকৈ আঁতৰি গ'ল ৰাতি 1:30 বজাত মই বেজ বিচাৰি গৈছোঁ এজনে বেজ আছিলে সেইটো সময়ত এতিয়া নাই বাৰু তেওঁ ঢুকাল মই গাড়ীত উঠাই লৈ গৈ 1:30 বজাত লৈ আহিছোঁ তাৰপিছত পানী জাৰি দিছে কিবা কৰি দিছে তাৰপিছতহে ভূতটো আঁতৰিছে মাৰ গাৰ পৰা তুমিনো প্ৰথমত কেনেকৈ গম পাইছিলা সৰু মাৰ গাত ভূত লাগিছে বুলি কেনেকুৱা কৰিছিলেনো কেনেকৈ গম পালোঁ মানে 12টামান বাজিব 12:10-15 হ'ব নেকি সিমানটো সময়ৰ ঘটনা আৰু মানে মোলৈ বৰ বেয়াকৈ চাই আছে চকুকেইটা ডাঙৰ কৰি মই ভাবিলোঁ কেলেবা তাই এনেকৈ চাইছে কিবা কাৰণে খং চং কৰিছে নেকি তাৰপিছত মই লাহেকৈ চকুটো বন্ধ কৰিলোঁ কিনাৰতে থকা বিচনাখনতে মই মাথাটো পেলালোঁ নাই আকৌ চাই আছে চকুটো আকৌ মই মেলি চাইছোঁ আকৌ মোৰ ফালে চাই যে আছে একেৰাহে চায়ে আছে নহয় মোৰ অকণমান সন্দেহ হ'ল উঠি বৈ তাৰপিছত বহি হাতখন ধৰিছোঁ ন তাই একদম যি মোক ঘটা মাৰি দলিয়াই দিব লৈছে তাৰপিছত ভাবিছোঁ আৰে বিচনাত এনেকৈ শুই থকা মানুহজনী বেমাৰী মানুহজনী গাত কেনেকৈ ইমান জোৰ আহিলে মই ভাবিলোঁ নাই কিবা এটা খেলি মেলি হ'ল আৰু তাৰপিছত যি উঠি জাপ মাৰি দিলে মই গম পাই গ'লোঁ আৰু খাটাং কিবা লাগিছে এই গাত শান্তি পাই পেটটো ফুলি গৈছিলে পানীগাল নেখালেও নহয় পিয়া লাগি থাকে পানী বেছিকৈ খালেও পেচাব কৰিব লাগি থাকে এতিয়ালৈকে 3বাৰমান গাড়ীৰ পৰা নামি পেচাবেই কৰিলোঁ বৰ শীতল পৰিৱেশ দেই বৰ শীতল পৰিৱেশ এদিন বাবুক লৈ আহিব লাগিব ইয়ালৈকে নদীৰ পাৰত যি ধুনীয়া বতাহ বলি আছে সঁচাকৈ এইডোখৰ পৰা যাবলৈ মন যোৱা নাই পাই ইমান ধুনীয়া বতাহ হা পেটুলিয়ে যে কি মজা পাব এদিন সময় সুবিধা উলিয়াই দেওবাৰ এটাত লৈ আহিব লাগিব পেটুলি আৰু বাবুক যাওঁ পাই এইডোখৰত ৰখি থাকিলে সময়খিনিও এনেই যায় পেটুলিও আকৌ চিন্তা কৰি আছে ঘৰ পাবলৈ হ'লো আৰু আধা ঘণ্টাহে বাকী আছে তাইও চাগে বেছি খোৱা নাই চিন্তাতে কোন আপুনি ভূত ভূত ভূত
বচোৱা কি বিপদত পৰিলো পেচাব কৰিবলৈহে নামিছিলোঁ গাড়ীখন যেনে ষ্টাৰ্ট দিব পাৰিলে হয় আৰু হে প্ৰভু বচোৱা মোক ভগৱান বচোৱা মোক যেনে গাড়ীখন ষ্টাৰ্ট দিব পাৰিলে হয় বচোৱা আৰু বচোৱা বচোৱা ভগৱান বচোৱা বচোৱা ভগৱান বচোৱা মোক এৰি দিয়ক আৰু মোক এৰি দিয়ক মোক হাত কৈছোঁ মোক এৰি দিয়ক মোক যাবলৈ দিয়ক